Hello guys, welcome to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভালে যোৱাকালি মই পাৰ্সেল এটা অৰ্ডাৰ কৰিছিলো তাকে মানুহজনে ফোন কৰিছে গেটৰ আগত আহিছে বুলি তাকে লব যাও আৰু আপোনালোকক দেখাই আছো আনবক্সিং কৰি বস্তুটো কি বস্তু হয় ভিডিওটো চাই থাকক এয়া হল আমাৰ কোম্পানীৰ সিকিউৰিটি কেবিন আৰু গেটৰ বাহিৰত মানুহজন ৰখি আছে পাৰ্সেলটো দিব एया মানুহজন ৰখি আছে আৰু বেলেগ এজনে দেখোন লৈ আছে পাছে मैं ऑनलाइन करेगा नो कम ऑनलाइन करेगा मेरे तो पैसा ही नहीं पता कल मार्केट में ये सब एक मिनट मैं भी ऑनलाइन करेगा हाँ नरोत्तम हाँ 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 बारिश में दिक्कत होता है ना बारिश में दिक्कत होता है ना दिक्कत तो हमारा भी होता है पर पार्सल भी ज़्यादा ढीला हो जाता है तो फिर प्रॉब्लम हो जाता है ना वही ना অৰ্ডাৰটো কেছ অন ডেলিভাৰী দিয়া আছিল কিন্তু মোৰ লগত এতিয়া পইচা নাইকে গ'ল সেইবাবে মই অনলাইন পেমেন্ট কৰিম এতিয়া পেমেন্টটো কৰিলো তাৰপিছত দেখাই আছো ফাইনালি লৈ ললো এয়া চাওক আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকক খুলি দেখাই আছো আনবক্সিং কৰিম এতিয়া ৰুমত গৈ আপোনালোকে চাই থাকক উপায় নাই আৰু কেমেৰা ষ্টেণ্ড নাই এটা হাতে মোবাইল ধৰি এটা হাতে আনবক্সিং কৰিব লাগিব আৰু চাকু টুকত গ'ল মোৰ চাকু এইয়া মোৰ চাকু আনবক্সিং কৰি আছো চাই থাকক টেপটো কাটি লওঁ তাৰপিছত ওলাই আছো ভিতৰত আৰু এটা বক্স এইয়া ফাইনেলি ওলাই গ'ল এইটো গম পাইছো নহয় কি হয় হেডফোন এইটো মোৰ দৰকাৰ নাই সাইডত যাব আৰু তাৰ পৰা মেইন মালটো ওলাই দেখাই আছো এতিয়া এইটো কাটিব লাগিব চাগে টেপ আছে এইটো কাটিব লাগিব কাটি পিনি ওলাই আছো তাৰপিছত চাই থাকক এটা হাতে কেমেৰা ধৰি এটা হাতে আনবক্সিং কৰাটো দিগদাৰ হয় অলপ হ'লেও এনেকৈ কৰিছে আৰু উপায় নাই ওলাবই পাৰা নাই বাপৰে ফাইনেলি মেইন মালটো ওলাই গ'ল এইয়া ওলাই গ'ল মেইন মালটো এইয়া চাওক ফ্লিপকাৰ্টৰ পেকিং দেখিছে নহয় ইমান সৰু এটা বস্তুৰ কাৰণে ইমান ডাঙৰ বক্স দিছে তাৰ ভিতৰত আৰু এটা বক্স আকৌ প্লাষ্টিকত ভৰাই দিছে বহুত ভাল পেকিং দিছে কিন্তু পেকিঙৰ কাৰণে 100% দিব পাৰে দেখোতে ভালে লাগিছে বস্তুটো এতিয়া ইউজ কৰিলেহে গম পাম কেনেকুৱা হয় ভালে হ'ব লাগে
ইয়াত 3টা সুইচ দেখি পাইছে নহয় মাজৰটো হ'ল কলিঙৰ কাৰণে আৰু দুই সাইডৰটো ভলিউম আপ ভলিউম ডাউনৰ কাৰণে দেখি পাইছে নহয় ইমান কষ্ট কৰি এটা হাতে কেমেৰা ধৰি এটা হাতে আনবক্সিং কৰিছোঁ কিমান কষ্ট লাগিছে সোনকালে লাইক মাৰি দিব ভিডিঅ'টো যদি ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ ভিডিঅ' ইমানে বাই বাই